এই মুহূৰ্তত আপোনালোকৰ লগত কিছুমান গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আৰু এনেকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক সেই গুৰুত্বপূৰ্ণ বাতৰিসমূহলৈ আগবাঢ়ো। বানৰ অতি অহা আঘাতপ্ৰাপ্ত পশুক লৈ পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱান হ'ল ৰঙাঘৰৰ আলহী। বানত অতি অহা এটা পশু গাড়ীত উঠাই পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ। APBN জোৱান হেমন্ত সন্দিকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 অধীনত বন্যপ্ৰাণী চিকাৰৰ গোচৰ ৰুজু কৰিছে। বানৰ অতি অহা এটা পশু গাড়ীত উঠাই পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ। APBN জোৱান হেমন্ত সন্দিকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 অধীনত বন্যপ্ৰাণী চিকাৰৰ গোচৰ ৰুজু কৰিছে বন বিভাগে। ইপিনে বাগৰি বনাঞ্চলিক বিষয়া কাৰ্যালয় জব্দ কৰি ৰখা হৈছে অসম আৰক্ষীৰ বাহনখন। উল্লেখ্য যে মঙলবাৰে কাজিৰঙাৰ পৰা ওলাই অহা এই আঘাতপ্ৰাপ্ত পশু গাড়ীত উঠাই লৈ পলায়নৰ চেষ্টা কৰিছিল APBN জোৱানজনে। বাগৰি বনাঞ্চলৰ অধীনৰ হাৰমাটিত আহত অৱস্থাত ৰাস্তাত দাঁতি থকা পশুটো এখন বাছত উঠাই লৈ নগাঁও অভিমুখে লৈ যোৱাৰ চেষ্টা কৰিছিল জোৱানজনে। পৰৱৰ্তী সময়ত গোপন তথ্যৰ পমখেদি বন বিভাগ আৰক্ষী কাঞ্চনজুৰি এনিমেল কৰিডৰ এলেকাত পশুটোৰ সৈতে জব্দ কৰে বাহনখন। আকৌ জব্দ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য গোসাইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ কোটি টকাৰ গাঞ্জা। এইপিনে আকৌ পূৰ্বে 9 কোটি টকাৰ হেৰইন জব্দ কৰা হয়। ৰঙিয়া ষ্টেচনত SSB RPF অভিযানত মানৱ সৰবৰাহকাৰী কবলৰ পৰা শিশুসহ 3গৰাকী উদ্ধাৰ। ৰঙিয়া ষ্টেচন SSB RPF অতিৰিক্ত অভিযান মানৱ সৰবৰাহকাৰী কবলৰ পৰা কিশোৰী 3গৰাকী উদ্ধাৰ কৰে। আটক এজন সৰবৰাহকাৰী। নগাঁও আৰক্ষীৰ জালত ৰুদ্ৰক্ষ ডকাইত কিতাপ আলী তামৰ পিষ্টল সহ জব্দ সক্ৰিয় গুলী। নগাঁও মৰিগাঁও বহু ডকাইতি আৰু হত্যাৰ লগত জড়িত আছিল কিতাপ আলী বুলি জানিব পৰা গৈছে। কাৰ্বি ভূমিত শান্তি ঘূৰি অহাৰ পথ প্ৰশস্ত। দিল্লীৰ গৃহমন্ত্ৰী অনুষ্ঠিত হ'ব শান্তি আলোচনা। বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিলে 6টা বিদ্ৰোহী সংগঠন 122গৰাকী জোৱান। 2 দশকৰ অধিক কাল আশংকাৰ জৰ্জৰ হৈ থকা কাৰ্বি ভূমি এতিয়া যেন ঘূৰি আহিব শান্তি নিজ অধিকাৰ বিচাৰি বিদ্ৰোহী সংগঠনমুখী শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। বৃহস্পতিবাৰে দিল্লী অনুষ্ঠিত হ'ব লগা শান্তি চুক্তিৰ বৈঠকৰ বাবে বুধবাৰে বিয়লি KNL UPL PDF আৰু KPLT 3টা গোটসমূহৰ 6টা বিদ্ৰোহী সংগঠন চুক্তি কৰে। বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগা এই বৈঠক গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহামথুৰী চৰকাৰী পক্ষৰ কেইবাগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকিব। এই বৈঠকৰ সিদ্ধান্ত ফলপ্ৰসূ 7 ছেপ্টেম্বৰ স্বাক্ষৰিত হ'ব বুলি এই শান্তি চুক্তি প্ৰকাশ কৰে। 2 দশকৰো অধিক কাল অধিকাৰ বিচাৰি অশান্তৰ জৰ্জৰ ৰখা বিদ্ৰোহী সংগঠনকেইটা শান্তি চুক্তিৰ বাবে আগবাঢ়ি অহাৰ পিছত চৰকাৰৰ সৈতে কি ধৰণে শান্তি চুক্তি স্বাক্ষৰিত হয় সেয়ে সময় জানিব পৰা যাব যদি কাৰ্বি ভূমি এইবাৰ শান্তি প্ৰতিষ্ঠা হ'ব বিচাৰে। পিতৃ মাতৃহাৰা তিনি কইনা পালে নতুন জীৱৰ ঠিকনা আৰু এক উজ্জ্বল ভৱিষ্যতৰ সন্ধানৰ নতুন যাত্ৰা। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠানত গুৱাহাটী SS ভিলেজ কৰ্তৃপক্ষই যোৰহাটৰ বাসগৃহৰ পৰা কৰ্মীকেইটাক লৈ যায় আৰু ঘৰত চমজাই দিয়াৰ ব্যৱস্থা কৰে। বৈঠকত লোৱা এখন 6টা বিশেষ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক চাকৰি প্ৰদানৰ ব্যৱস্থা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে কইনাধাৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেইবাটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট সংবাদ মাধ্যমত অৱগত কৰা অনুসৰি এনে সিদ্ধান্তসমূহ হ'ল: আজিৰ কেবিনেট আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তিৰ অনুমোদন জনাই। অহা 3 ছেপ্টেম্বৰ ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী ক্ৰীড়াবিদ 2গৰাকীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি বৈঠকত আলোচনা কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল ডাক্তৰ সোম বুদ্ধ ধৰ নিউৰ চাৰ্জন হিচাপে নিযুক্তি প্ৰদানৰ বাবে আজিৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ